আজি মই আপোনালোকক লৈ আহিছোঁ নলবাৰীৰ পৰা অলপ দূৰত অসমৰ বিখ্যাত ঠাই দাৰাগাঁৱৰ ফালে। তাৰ কাৰণে ভিডিঅ'টো আৰম্ভৰ পৰা আৰম্ভ কৰোঁ। সময় হৈছে 11টা বাজিছে। এতিয়া মই মচলপুৰ পালোঁ, কাৰণ মই যাম মচলপুৰ হয়। ইফালে চাওক, পাহাৰবোৰ অলপ দেখা পোৱা যেন লাগিছে নে আপোনালোকৰ? কিমান ধুনীয়া প্লেচ, আপোনালোকে তাত গ'লে গম পাব। ইমান ধুনীয়া লাগিব আপোনালোকে যাতে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চায়। তাৰ কাৰণে তেল ডিপুত তেল ভৰাব লাগিব, নহ'লে ৰাস্তাত আৰু প্ৰব্লেম হ'লে দিগদাৰ হৈ যাব। সেইকাৰণে পেট্ৰল ভৰাই ল'লোঁ অলপ। ইয়াতে চাগে অলপ কম দাম, আৰু মই আহি পাইছিলোঁ আপোনাৰ বাক্সাৰ জেলখন, য'ত আমাৰ জুবিনদাৰ মানে হত্যাকাণ্ডত জড়িত সন্দেহজনক মানুহকেইটাক ভৰাই থৈছে। আৰু এইফালে মই পালোঁ, পামেই আৰু মচলপুৰ পাৰ হৈ পালোঁ, এইখিনি আপোনাৰ দাৰাগাঁও পামেই আৰু। তো এয়া চাব পাৰে কিমান তামোলৰ খেতি কৰিছে এইসকল মানুহে। ভাল আৰু খেতি বাতিত মানে বহুত ব্যস্ত হৈ থাকে এইখিনি থকাৰ মানুহবিলাকে। আৰু প্লেচটো এনেকুৱাই হয় যোনবোৰ মানে খেতিৰ কাৰণে মানে ভাল, আৰু ইয়াতে বেছি হাই হাল্লা নাই, অকল খেতি বাতি কৰি মানুহবিলাকে ভাল এটা জীৱন যাপন কৰি আছে। এতিয়া দাৰাগাঁৱৰ পাহাৰখন পাই গ'লোঁ। মই এইখিনি জেগা পাই কিনে মোৰ সঁচাকৈ বহুত ভাল লাগিছে, কাৰণ ইমান বেছি আমি চহৰৰ মানে গাড়ী মটৰৰ শব্দ শুনি শুনি যেতিয়া আমাৰ মানে ব্ৰেইনটো অলপমান মানে ফ্ৰাষ্ট্ৰেট হৈ যায়, কামৰ পৰা টেনশ্যনত আমি সোমাই পৰোঁ, তেতিয়া এনেকুৱা এখন প্ৰকৃতিৰ মাজত নেচাৰেল ঠাইত যোনবিলাক আমি সাধাৰণতে দেখা নাপাওঁ ঘৰৰ ওচৰত। হেল্ল' এভৰিৱান, তো আপোনালোকৰ কাৰণে মই কি ধুনীয়া ঠাই এটাত আহিছোঁ। চাব পাৰে কিমান যে প্ৰকৃতিয়ে কিমান কথা শিকাই দিয়ে ন। তো মই আহিছোঁ, চাব পাৰে দাৰাগাঁৱৰ আপোনাৰ এইখিনি জেগা, যোনটো মানে পিকনিক প্লেচ হয়। অসমৰ বহুত জেগাৰ পৰা মানুহ পিকনিকৰ সময়ত আহি কিনে ইয়াতে বহুতখিনিয়ে ফূৰ্তি তামচা কৰি কিনে সময়টো কটায়। তো চাব পাৰে মই এতিয়া আহিছোঁ, ইমান ধুনীয়া লাগিছে আহি কিনে নেচাৰৰ মাজত, প্ৰকৃতিৰ মাজত একদম আৱেগিক হৈ পৰিছোঁ মানুহটো একদম, চাব পাৰে। এইখিনি সময় সঁচাকৈ বহুত ভাল সময় লাগে। মানে মোৰ মানে এটা নতুন অভিজ্ঞতা যেন লাগিছে, যে অকলে আপোনালোকৰ কাৰণে মই ভিডিঅ'টো বনাই ইমান দূৰ আহিছোঁ। অফিচৰ কামটোৰ ক্ষেত্ৰতে আহিলোঁ, হ'লেও মই এটা ভালকৈ ভিডিঅ' বনাই আপোনালোকক দেখাব পাৰিলে হয়তো আপোনালোকৰ মনটোও ভাল লাগিব। তো এয়া চাব পাৰে ইমান ধুনীয়াকৈ অকলে আহিছোঁ, ট্ৰেভেল কৰিছোঁ, নিজৰ লগত সময় কটাইছোঁ। আজি তামোলৰ গছবিলাক দেখিও ভাল লাগিছে। ইমানবিলাক তামোল গছ একেলগে আমাৰ ফালে দেখা পোৱা নাযায় বাৰু। বাকী আৰু মই এতিয়া অকলে যাই আছোঁ। বাকী গাড়ীখন এতিয়া মানে নামাব লাগিব, টেনশ্যনেই হ'ল ৰ'ব। ৰাম 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 হৈছে দিয়ক, নামিছোঁ দিয়ক, কিবাকৈ নামাইছোঁ। এখন হাতেদি এনেকৈ কণ্ট্ৰল কৰাটো বহুত টান, মানে তাতে আৰু মানে মোবাইলটো হাতত লৈ আছোঁ। তো মোবাইলটোৱে চাওঁ নে গাড়ীখনে চাওঁ? তো চাওক আপোনালোকে, মই আহি পাই গ'লোঁ দাৰাগাঁও। সেই প্লেচটো এতিয়া পিকনিক প্লেচ নহয় কাৰণে মানুহ ইমান আপোনালোকে দেখা পোৱা নাই, কিন্তু পিকনিক প্লেচত ইয়াতে মানে খোজ দিব ঠাই নোহোৱা হয়, মানে ইমানেই বেছি মানে মানুহ ভিৰ হয়। কাৰণ ইয়াতে মানে আপোনাৰ গা ধুব পাৰি, লগতে দোকানবিলাক, বহুত দোকান বহে। দোকান মানে ঘৰৰ একদম ঘৰুৱা খাদ্যবিলাক ইয়াৰে মানে মানুহবিলাকে বনায় ধুনীয়াকৈ। কিমান কি আইটেম বনায়, চিকেনৰ আৰু বহুত কিবা কিবি এনেকুৱাকৈ আইটেম ৰাখে সিহঁতে, যোনবিলাক খাই কিনে মানুহ ইয়াতে গা চা ধুৱে। তো মই এয়া আহি পাই গ'লোঁ। এইখিনি ঠাইত আগত আৰু নাযাওঁ, কাৰণ যিহেতু অকলে আহিছোঁ, অলপ ৰিস্ক থাকে। এয়া চাব পাৰে মই আহি পালোঁ। কি ধুনীয়া একদম পাহাৰবোৰ একদম দেখা পোৱা হৈছে। লগতে মই আপোনালোকৰ কাৰণে ভিডিঅ'টো ভালকৈ কৰিছোঁ। তো এয়া চাব পাৰে আহি পালোঁ। তো মই এতিয়া ইয়াতে নামি কিনে আপোনালোকক মই এটা বস্তু দেখাওঁ, আৰু অলপ ওচৰলৈকে যাওঁ, চেষ্টা কৰোঁ। মানে পানীৰ এটা শব্দ উঠি আছে, মানে নিজৰাটো এটা ধুনীয়া শব্দ উঠি আছে। তো মই ভাবিছোঁ অলপ পানীখিনি দেখাওঁ, কি ধুনীয়াকৈ পানীখিনি চাব পাৰে আপোনালোকে। ইমান মানে চাফা পানীটো, মানে বহুত চাফা, নদীৰ পানী নিজৰ পৰা বৈ আহিছে। তো এয়া চাব পাৰে, মই কি ধুনীয়াকৈ চবখিনি ৰেকৰ্ড কৰি লৈছোঁ আপোনালোকৰ কাৰণে। তো এতিয়া যাওঁ, আৰু ইয়াতে মানে মোৰ বাহিৰে কোনো নাই, মানে প্ৰকৃতি আৰু মই, তাৰ বাহিৰে কোনো ইয়াত নাই। তো ভয় লাগে অলপ, যিমান যি নহওক একদিনীয়াকৈ আহিছোঁ। তো যাওঁ ওপৰত এতিয়া, আৰু ওপৰত উঠাব লাগিব। এইবাৰ আৰু বেছি টাফ হ'ব, কাৰণ নামি আহোঁতে মই তলত আহিছিলোঁ না, ইমান ফ'ৰ্চ দিব লগা নাছিলে। তো এতিয়াতো মই ওপৰত উঠিব লাগিব। তো চাওক ভিডিঅ'টো শেষৰখিনি, কেনেকৈ মই উঠাওঁ। এখন হাতেৰে কণ্ট্ৰল কৰি আছোঁ বৰ্তমান। তো এখন হাতত মোবাইল, এখন হাতত মোৰ হেণ্ডেল। তো ওপৰত যাই আছোঁ, মই পাহাৰৰ ওপৰত উঠি আছোঁ।
তো এয়া চাব পাৰে বহুত কঁপিছে মানে হেণ্ডেলডাল কাৰণ মানে ইয়াতে চিধা প্লেন মানে একদম পাকা ৰাস্তা নহয় অলপ অলপ মানে শিল আৰু অলপ অলপ মানে মাটিটো ভাঙা অলপ ওখ অলপ চাপৰ তো মানে অলপ ৰিক্স লৈ কিনে মই ভিডিঅ'টো ভালকৈ বনাইছোঁ যাতে মানে মই অফৰোডিং কৰা ভিডিঅ'খিনিও মই ৰেকৰ্ড কৰিব পাৰোঁ তো এয়া চাব পাৰে মই কিবাকে ওপৰলৈ যাই আছোঁ এতিয়া মই পালোঁ তো মোৰ ভাল লাগিল ভিডিঅ'টো মই আজি ভালকৈ বনাব পাৰিলোঁ তাৰ কাৰণে মোৰ সঁচাকৈ ভাল লাগিল তো এয়া চাব পাৰে মই এতিয়া পাই গ'লোঁ ইয়াতে এইটো মানে আৰ্মি কেম্প হয় ওচৰতে লাগি থকাটো তো সিহঁতে মানে একো কোৱা নাই বাৰু তো ভিডিঅ'টো কেনে পালে জনাব আজিলৈকে বাই বাই